ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ পুতেকক জিকাব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়া আজি অসমৰ 3,50,00,000 মানুহ আছে। 3,50,00,000 মানুহৰ ভিতৰত আটাইতকৈ হতাশগ্ৰস্ত আৰু ফ্ৰাষ্ট্ৰেটেড মানুহজনে ৰকিবুল হুছেইন ডাঙৰীয়া। চাওক, ৰকিবুল হুছেইন হৈছে মিছা কথাৰ ভঁৰাল। তেওঁ ধুবুৰী, গোৱালপাৰা, লাহৰীঘাট, হোজাই আৰু ৰূপহীৰ কংগ্ৰেছী গুণ্ডা আনি পেলাই আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়া আজি অসমৰ 3,50,00,000 মানুহ আছে। 3,50,00,000 মানুহৰ ভিতৰত আটাইতকৈ হতাশগ্ৰস্ত আৰু ফ্ৰাষ্ট্ৰেটেড মানুহজনে ৰকিবুল হুছেইন ডাঙৰীয়া। কাৰণ তেখেতে গম পাইছে যে তেখেতৰ পুতেকক জিকাব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়াই যি পৰিয়ালতন্ত্ৰৰ ৰাজনীতি কৰিছে, যি পৰিয়ালবাদৰ ৰাজনীতি কৰিছে, তেওঁ ভাবিছে তেওঁৰ পুত্ৰ চামগুৰিৰ ৰাজপুত্ৰ, তেওঁৰ পুত্ৰ চামগুৰিৰ যুৱৰাজ। তেওঁ ভাবিছে এইটো তেওঁৰ অধিকাৰ যে তেওঁৰ পৰিয়ালৰ মানুহক চামগুৰি ৰাইজে ভোট দিবই লাগিব। গতিকে ৰকিবুল হুছেইনে যেতিয়া দেখিছে যে চামগুৰিৰ আজি হিন্দু মুছলমান সকলো লোক আজি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ ছাপোৰ্টত ওলাই আহিছে। ইয়াত ৰকিবুল হুছেইনৰ ভেটি একেবাৰে নাইকিয়া, আপোনালোকে চালে গম পাব। আজি ইয়াত মেক্সিমাম মানুহ ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ লগত আছে। শিক্ষিত যুৱ প্ৰজন্ম আজি আমাৰ লগত আছে। গতিকে তাতে ৰকিবুল হুছেইন ডাঙৰীয়া হতাশগ্ৰস্ত হৈ মই ৰকিবুল হুছেইন ডাঙৰীয়াক মাননীয় সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ, আজি তেওঁ যিমানখিনি গাড়ী আনিছে, যিমানখিনি মানুহ আনিছে, 70% আউটছাইড চামগুৰিৰ মানুহ। কিন্তু ইয়াত আমাৰ সকলো চামগুৰি মানুহ। গতিকে চামগুৰিত এতিয়া উন্নয়ন হ'ব, চামগুৰিত ডেভেলপমেণ্ট হ'ব, চামগুৰিত ইউথ ৰিলেটেড ডেভেলপমেণ্ট হ'ব, ইউথ লেড পলিটিক্স আমি চামগুৰিত কৰিম। খুব পজিটিভ, খুব যোগাত্মক ৰাজনীতি আমি কৰিম। ৰকিবুল হুছেইনে 2001 চনৰ পৰা যি গুণ্ডামী ৰাজনীতি চলাই আহিছে, মই পুনৰাই কৈছোঁ, মই অসমবাসীৰ ৰাইজৰ অৰ্থে জনাইছোঁ, সেই ৰাইজ আপোনালোকে জানক, আপোনালোকে জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ, এইজনে সেই ৰকিবুল হুছেইন যিজনে কংগ্ৰেছক ভোট নিদিয়া দেখি মানুহৰ ঘৰত টিংপাত খুলি লৈ যায়, যিজনে কংগ্ৰেছক ভোট নিদিয়া দেখি যেতিয়া কংগ্ৰেছ শাসনত আছিল মানুহে ঘৰত প্ৰেছাৰ কুকাৰত ভাত বনাই আছে, সেই প্ৰেছাৰ কুকাৰ লৈ গৈছে। শিশুৰ মুখৰ খাদ্য, বিৰোধী দলৰ পৰিয়ালৰ শিশুৰ মুখৰ খাদ্য ৰকিবুল হুছেইনৰ নিৰ্দেশত কংগ্ৰেছৰ মানুহে কাঢ়ি লৈ গৈছে। এনেকুৱা ধৰণৰ চামগুৰি। ইভেন মই এইমাত্ৰ শুনিছোঁ 2006 চনতো তেখেতসকলে সেই সময়ত UDF কৰাৰ কাৰণে UDFৰ অত্যাচাৰ চলাইছে। সেইজন ৰকিবুল হুছেইন 2001 চনৰ পৰা 2016 চনলৈকে মহাপ্ৰতাপী ৰকিবুল হুছেইন আজিৰ দিনটোত আটাইতকৈ ভয়গ্ৰস্ত, আটাইতকৈ ভীতিগ্ৰস্ত ব্যক্তি। ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে ৰকিবুল হুছেইনৰ। সেইকাৰণে বাহিৰৰ MLA আনিছে, বাহিৰৰ কিছুমান গুণ্ডা আনিছে। তেওঁ ভাবিছে বিজেপি মানুহক ভয় খুৱাব পাৰিব। বিজেপি অসম গণ পৰিষদৰ মূত্ৰজোঁতে ৰকিবুল হুছেইনৰ ওলাই ভয় নাখায়। ৰকিবুল হুছেইন আজিৰ দিনত মুংগেৰী লাল। ৰকিবুল হুছেইনে ভাবি আছিল যে হাৰিয়ানাত ইলেকশ্যন জিকিব আৰু তেওঁ কংগ্ৰেছৰ মানুহৰ ঘৰত তেখেতে বোম আনি ৰাখিছিল, বিজেপি মানুহৰ ঘৰত